কৃষ্ণ পরম ভক্তি ভাজন শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰবাদ উপপদাধিকাৰবাদ যতীয়া সম্পাদক অৱনীতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শ্ৰদ্ধাৰ বিষয়বীয়া কৰ্মকৰ্তাসকল মোৰ কাৰ্যনিৰ্বাহকৰ সদস্যসকল আৰু তেজপুৰ জিলা শাখাৰ সভাপতি সম্পাদক প্ৰমুখ কৰি আদৰণি সমিতিৰ সভাপতি সম্পাদক আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত সমবেত হোৱা প্ৰতিমণ্ডলী আপোনালোক সমস্তজনৰ শ্ৰীচৰণত ভক্তি সেৱা নিবেদন কৰিছো। আজি এটা পৰম পবিত্ৰ দিন যে আজিৰ এই দিনটোতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি তেজপুৰ জিলা শাখাৰ আতিথ্যত এই জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ ৬, ৭ আৰু ৮ তাৰিখে ২০২৬ চন। আজি আমি তাৰিখ আৰম্ভ কৰিবৰ কাৰণে লাইখুটা স্থাপন কৰিবৰ কাৰণে আমি কাৰ্যসূচী প্ৰস্তুত কৰিছিলো। এই লাইখুটা স্থাপন কৰিবৰ কাৰণে ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ বাপজনাক আমি আমন্ত্ৰণ জনাইছিলো আৰু বাপজনা আহি ইতিমধ্যে আমাৰ মাজত সমবেত হৈছে। বাপজনালৈ শ্ৰদ্ধা ভক্তি আৰু সেৱা নিবেদন কৰিছো। আমি লাইখুটা স্থাপনেৰে এই পবিত্ৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী শুভাৰম্ভ হ'ব। আপোনালোক সকলোকে সহায় আৰু সহযোগিতা আগবঢ়াবৰ কাৰণে আমি বিনম্ৰভাৱে সেৱা নিবেদন কৰিছো আৰু লগে লগে পদাধিকাৰ বাপজনাক আমি লাইখুটা স্থাপনৰ ওচৰলৈ আমি যাবৰ কাৰণে বিনম্ৰভাৱে সেৱা নিবেদন কৰিছো। লগতে আমাৰ বিষয়বীয়া আৰু আদৰণি সমিতিৰ সভাপতি সম্পাদক জিলা সভাপতি জিলা শাখাৰ সভাপতি সম্পাদক সকলক আমাৰ লগতে সহযোগ কৰিব আমি সেৱা নিবেদন কৰিছো আৰু লগে লগে লাইখুটাটো প্ৰাৰ্থী হ'বৰ কাৰণে যি প্ৰস্তুতি কৰা হৈছে এই প্ৰস্তুতিত থকা লোকসকলক আমি সাজু হৈ থাকিবৰ কাৰণে কৃষ্ণ জয় Krishna